পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোকে আমাৰ নিমন্ত্ৰণত আপোনালোকে অহাৰ কাৰণে। তো আজি বিজেপি কাৰ্বি আংলং কমিটি হৈ আমি প্ৰেছ মিট দিয়াৰ কাৰণটো হৈছে যে নেশ্যনেল ডেপুটি অপজিশ্যন লিডাৰ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাৰ্বি আংলঙত ভ্ৰমণ হৈছে। এই কথাটো লৈ পেলাই তেখেতৰ যিখিনি বক্তব্য ৰাখিছে তাৰ প্ৰতি আমি তেখেতৰ প্ৰস্তুত দিবৰ কাৰণে আজি ক'ব বিচাৰিছোঁ যে যিহেতুকে তেখেতে অহাৰ পিছত কি কথা কৈছে বুলি যদি কয়, তেখেতৰ ইয়াত কাৰ্বি আংলং পৰিৱেশটো নষ্ট কৰাতহে আমি দেখিবলৈ পাইছোঁ। আৰু তেখেতে কৈছে যে কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা আৰু পুনৰবাৰ বিভাজনৰ আৰু সংঘাত তেনেকুৱা কথাহে বক্তব্য ৰাখিছে বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ পাৱাৰ এতিয়ালৈকে ডিপুটো মেক্সিমাম কাৰেণ্ট যায় বা মেক্সিমাম অসমতো কাৰেণ্ট ইমান ব্যৱস্থা ঠিক নহয়। তো পাৱাৰ প্ৰজেক্ট লোৱাটো আমাৰ কি আপত্তি আছে? তেখেতে ক'ব লাগিছিল, কিবা এটা শুধৰণি কৰিব লাগে যদি কয় যে ইয়াত সংস্থাপন যদি চলাৰ প্ৰজেক্ট হয় 100% যে কাৰ্বি আংলঙৰ যুৱক যুৱতীসকলে সংস্থাপন পাব লাগে, এই কথা ক'লেহেঁতেন ৰাইজে ভাল পালেহেঁতেন। তেখেতে সেইটো নকৈ পেলাই পুৰা নাকচ কৰিছে। তাৰমানে আল্টিমেটলি আমি যিটো গম পোৱা মতেতো এইখিনি যিমানখিনিত অঞ্চল আছে আগৰ NSCN-IM বিলাকে যেতিয়া তেওঁলোকৰ মানে এগ্ৰিমেণ্টত প্ৰস্তাৱ আনিছে যে এইটো মানে গ্ৰেটাৰ নাগালেণ্ড সামৰি লৈ যাবলৈ কাৰণে এটা প্ৰস্তাৱ আহিছে, তাতে আমি সমৰ্থন আছে নেকি বুলি আমাৰ এটা সন্দেহ হৈ গ'ল আৰু এইটো স্পষ্ট নিচিনা হৈ গ'ল। গতিকে এই তেখেতৰ আহাটো কাৰ্বি আংলঙৰ কাৰণে কি লাভ বুলি পাব বুলি কংগ্ৰেছে বা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কি কথা কৈছে, একোটো ইয়াত পাবলগীয়া নাই। খালি মানুহৰ কথা অভিযোগ উঠাতে আমি দেখিবলৈ পাওঁ। আমাৰ CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ ওপৰত কৈছে তেখেতে চিফ মিনিষ্টাৰৰ ATM। আৰে ইমান যদি বেয়া পায় CM চিফ মিনিষ্টাৰ, অসমত চিফ মিনিষ্টাৰৰ ছাৰৰ আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ ATM হ'ব পাৰে নেকি? আপোনালোকে অনুমান কৰকচোন। বেলেগ অন্য মানুহ কংগ্ৰেছ সৰু কৰ্মীবিলাক কোৱাটো আমি মানো, হ'ব পাৰে তেওঁলোকে নাজানিব পাৰে, কিন্তু এজন মানে নেশ্যনেল লেভেলত ডেপুটি অপজিশ্যন লিডাৰ বা অসম প্ৰদেশৰ সভাপতি এজন কোৱাটো ঠিক নহয় বুলি আমি ক'ব বিচাৰিম। সেইকাৰণে আমি কণ্ডেম কৰিছোঁ এইটো কথা। আজিৰ দিনত যদি ৰাস্তা পদূলিৰ নামত মানে 21,000 crore অধিক টকা যদি দিছে, কাৰ দিনত দিছে? আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে। আৰু কাৰ্বি আংলঙৰ 6 চিডিউলৰ ক্ষমতা অধিক ক্ষমতাৰ হ'বলৈ কাৰণে বাৰম্বাৰ ইয়াৰ দল সংগঠনৰ লগত আলাপ আলোচনা হৈছে। আৰু এই কথাটো মই ক'ব বিচাৰিছোঁ, তৰুণ গগৈ ছাৰৰ দিনতে, স্বৰ্গীয় তৰুণ গগৈ ছাৰৰ দিনতে চিফ মিনিষ্টাৰ থাকোঁতে কাৰ্বি আংলং বিভিন্ন জাতি জনগোষ্ঠীয়ে কিমান আলোচনা কৰিবলৈ পালে। আমি দেখিবলৈ পোৱাটো ইয়াৰ মানুহবিলাকৰ লগত আলাপ আলোচনাটো পিছৰ কথা। ইয়াৰ মানুহবিলাকৰ কাৰণে লগ পাবলৈ কাৰণে সপ্তাহ গুৱাহাটীত বহিব লাগিব, কোনোবা দিন 1 মাহলৈকে বহিবলগীয়া হয়। আৰু কাৰ্বি আংলঙত ডাঙৰ পেণ্ডেল বনোৱাৰ পিছত মানে তৰুণ গগৈ ছাৰ আহিব বুলি কৈ পেলাই নাহা মানুহ আপোনালোকে প্ৰমাণ আছে। আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকলে জানে এইটো কথা। আৰু কংগ্ৰেছৰ কৰ্মীবিলাকে আমাৰ বিজয় তেৰণে ঠিকেই কৈছে। সেইকাৰণে কংগ্ৰেছৰ অধিক মানুহে আজিৰ দিনত বিজেপি যোগদান কৰা কাৰণটো কি? আজি কংগ্ৰেছৰ যদি ইমান ভাল পালেহেঁতেন, গৌৰৱ গগৈ ইমান ভাল পালেহেঁতেন, তেতিয়াহ'লে যদি মানে ডিফু ক্লাবৰ নিচিনা 500-1000 মানুহ গোট খোৱা জেগাতে মিটিং পাতিব লাগিছে, কিন্তু ক'তো তেনেকুৱা মিটিং পতা নাই। গতিকে মানুহক অভিযোগ কৰাটো যদি দেখিবলৈ পায়, পৰামৰ্শ ৰাজসাহেব দিব লাগে। তেখেতে যদি আজি নেশ্যনেল লেভেলত ডেপুটি অপজিশ্যন লিডাৰ হিচাপে কাৰ্বি আংলঙৰ প্ৰত্যেকৰ ছেছনত তেখেতে কথা কয়, কিন্তু কাৰ্বি আংলঙৰ ৰাজনৈতিক সমস্যা আৰ্টিকল 244A ৰূপায়ণ কৰিব লাগে, যিটো সাংবিধানিক অধিকাৰ হয় বুলি উত্থাপন আছিলে নেকি তেখেতে? এইটো আমি দেখিবলৈ পোৱা নাই। যদি দিলীপ শইকীয়াই যদি এডুকেশ্যনৰ ক্ষেত্ৰত ডেভেলপ কৰিব লাগে বুলি যদি ইয়াত অসমৰ আমাৰ সাংসদে যদি ক'ব পাৰে, গৌৰৱ গগৈতো ডেপুটি অপজিশ্যন লিডাৰ হয়, তেখেতেতো এডুকেশ্যনৰ ক্ষেত্ৰতে হওক, কাৰ্বি আংলঙৰ উন্নয়নৰ ক্ষেত্ৰতে হওক, তেখেতেতো সমৰ্থন কৰিব লাগে। এতিয়া বিদ্ৰোহী সংগঠনৰ লগত 6টা বিদ্ৰোহী সংগঠনৰ লগত চুক্তি হৈ যোৱাৰ পিছত
যেতিয়া এতিয়া 125th এমেণ্ডমেণ্ট হ'ব যে সমৰ্থন কৰিব লাগিছিল আজিলৈকে কোৱা দেখাই নাই আমি তো তেখেতে কি কৰিব বিচাৰিছে কাৰ্বি আংলঙৰ যিটো আমাৰ মাজত এতিয়া বিজেপি অহাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠী ঐক্য হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কোনো সংঘাত নাই বিভিন্ন জাতি জনগোষ্ঠীয়ে একেলগে আগুৱাই লৈ যোৱাত এটা যিটো প্ৰচেষ্টা আগবাঢ়ি গৈ আছে সেইটো তেখেতে নষ্ট কৰিবলৈ কাৰণে আহিছে আমি দেখিবলৈ পোৱাটো সেইকাৰণে আমি ক'ব বিচাৰিছো যে যদি গৌৰৱ গগৈ ডাঙৰীয়া যদি ইয়াত কাৰ্বি আংলঙৰ প্ৰতি মৰম আছে কাৰ্বি আংলঙৰ প্ৰতি সহায় কৰিব বিচাৰে তেতিয়াহ'লে এই বস্তুবিলাকৰ ৰাস্তা ঘাট যে হৈছে খোৱা পানী ব্যৱস্থা হৈছে মানে কাৰ্বি আংলঙত কালচাৰেলৰ কথা যদি তাৰা লাংচৰ কথা যদি পৰিৱৰ্তন হৈছে এইবিলাক কথাও চমুকৈ ক'ব লাগিছে